নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। আজি এটা নতুন ব্লগ লৈ আপোনাৰ লগত পুনৰ উপস্থিত হৈছোঁ। আজি এই ব্লগটোত ক'বলৈ যাই আছোঁ মই, কিন্তু ক'ত যাই আছোঁ আপোনালোকে গম পাবই আগলৈ ভিডিঅ'টো চালে। এতিয়া বৰ্তমান বজাৰ কৰিব যাওঁ, বজাৰ কৰি আহি ওলাই কিনে জাগাটোলৈ যাম, ফেমিলিও যাব। আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো আগলৈ চাই থাকক। আহক বলক। দাদা আৰু মই বজাৰত যাব ওলাইছোঁ। নলবাৰীৰ বিখ্যাত বাটাৰ চপ। মানুহে নাই ঘৰে ঘৰে চব্জি আছে না, সেইটো গেৰাণ্টি নাই। মানুহ নাই মানে চব্জি যে আহিব সেইটো গেৰাণ্টি নাই ৰ, নহ'লে আৰু মাংসৰ বজাৰতে যাব লাগিব দুটাই। গৰ্দন ফিল্ড আগত ইংৰাজৰ দিনৰে গৰ্দন চাহে বান্ধিছিল। এইখন হ'ল গৰ্দন স্কুল, পিছফালে গৰ্দন কলেজো আছে, গভৰ্ণমেণ্ট কলেজ। এইখন ইংৰাজৰ দিনৰে কলেজ গৰ্দন। আৰু একজন তাৰমানে ডাঙৰ অফিচাৰৰ নামতে তাৰমানে স্কুলখনৰ নামকৰণ হৈছিল গৰ্দন চাহ বুলি। আমি দা কি পাইছোঁ দাদা? লোকেল বজাৰ চব্জিটো বেছিখিনি ভাল আছে তাৰমানে। চাব আহিলে এটা কাম কৰোঁ আৰু ঘূৰি যাওঁ। নাই, আগত দেখি যাওঁ তাত ঘূৰোঁ, পিছত দেখি চালোঁ ভাল ভাল চব্জি আছে, তাতে লোৱা ভাল হ'ব। আগত যাওঁ, আগত এইটোৱে আৰু যাম, দেখা আছোঁ আপোনালোকক। এইটো হৈছে নলবাৰীৰ তিনিকইনা পুখুৰী। এনেকুৱা পুখুৰী আৰু নলবাৰীত আছে নেকি? এনেকুৱা পুখুৰী নলবাৰীত নাই, কিন্তু নলবাৰীত নাই। এইটোৱে এটা অনলি ওৱান পিচ তাৰমানে। দাদাই চব্জি কিনিছে। কিমান ল'লা? 2 কিলো ল'লো, 80 টকা কৈছিল, 70 টকাতে ল'লো। হেৰি আছে, মন আছে কি ল'লা? মূলা লৈছোঁ ৰ, আৰু তাৰে কি কি লৈ লৈছিলা? বন্ধাকবি, পাতকবি আৰু ফুলকবি চব ল'লোৱে তাৰমানে। এতিয়া ঘূৰি ল'ম বুলি ভাবিছোঁ, কিন্তু দামটো বেছি হৈছে। খাই লওঁ আগত নাই, যাওঁ। এতিয়া তাৰমানে আমি মাংস ল'ব যাওঁ এক জেগাত, ইমান ফ্ৰেছ মাংস পায়, মানে ক'বলৈ গ'লে বঢ়িয়া মাংস। চ' দাদা এতিয়া আপোনালোকক দেখাব আৰু মোক লৈ যাব ক'ত ভাল মাংস পায় দাদাই জানে। দাদা বলক, আমি যাই আছোঁ নলবাৰী ইউনাইটেড হস্পিটেল। এতিয়া আমি নলবাৰী চাৰ্কিট আছোঁ, আপোনালোকক দেখাম। এয়া দাদা ইয়াত মন্ত্ৰীসভা ইয়াতে থকা হয় ন? ইয়াতে মানে মেইন কথা VIP, যিমান VIP আছে তাৰমানে ইয়াতেই আৰু। আলহী এখন মাংসৰ দোকান, পাঠাৰ মাংস ল'ম। এতিয়া আমি ওলকবি ল'লোঁ, বন্ধাকবি ল'লোঁ, ফুলকবি ল'লোঁ, বেঙেনা ল'লোঁ, জ্বালা ল'লোঁ আৰু ধনিয়া ল'লোঁ। আৰু কি ল'বা এতিয়া? এতিয়া মাংস দোকানত বহি আছোঁ চেয়াৰ পাৰি। মাংস লোৱাৰ পিছত আমি কি ল'ম? তাৰপিছত মাংস লোৱাৰ পিছত যাম আমি মাছ ল'ব লাগে। হাতখলাত যাম মাছ ল'বলৈ। হাতখলাতে যাব লাগিব, তাতে দিম হামলাতে। তাতে সেইটো মানে চাই লওঁ, তাতে যেতিয়া হামলাটো ভাল নহয় তাতে আৰু গোপাল বজাৰে যাবি। আৰু বিলাহী ল'ব লাগে। বিলাহী আছে, কিন্তু লেখাই নাই আৰু বিলাহী ল'ম। বন্ধুসকল আপোনালোকক দেখাই আছোঁ কি কি ল'ম। বলক। ইয়াও কিন্তু পিছকেইটা বঢ়িয়া বনাই, ইয়াৰ অভ্যাস আছে না, হয়নে? ইয়াত কৰি ভাল লাগে কিন্তু তোমাৰ পিছকেইটা তাৰমানে কি একদম মানে মই চাই থাকোঁ না। পাঠাৰ মাংস ল'ব আহিছোঁ, পাঠাৰ মাংস কাটি দিছে, পিছফালে দাদা লৈ আহিছে পাঠাৰ মাংস। তাৰপিছত আমি হাতখলা মাছ বজাৰলৈ যাম, আপোনালোকক দেখাই আছোঁ চাই থাকক। মাংস লোৱা হৈ গ'ল। দাদা কিমানৰ মাংস ল'লোঁ? 2 কিলো ল'লোঁ মাংস। এতিয়া আমি ক'ত যাই আছোঁ? এতিয়া আমি যাই আছোঁ হাতখলা। অলপ হাতখলা দেখাই আছোঁ আপোনালোকক।
মাছ বজাৰৰ পিছফালৰ এই পুখুৰীটো বহুত মাছ আছে ইয়াত। মাছ বজাৰত এণ্টাৰ কৰিছোঁ এতিয়া। নলবাৰীৰ বিখ্যাত মাছ বজাৰ। এটা মাছটোক লাংটা কৰিছে। মাছটোক লাংটা কৰিছ। মাছ ললো এতিয়া বজাৰ আৰু আছে নে কিবা? নাই আৰু বজাৰৰ শেষটা মানে এতিয়া আমি ভাল ঘৰলৈ যাম। বন্ধুসকল, দাদাৰ লগত বজাৰ কৰা হৈ গ'ল। আপোনালোকক বজাৰখন দেখাৰ চেষ্টা কৰিলোঁ, তাৰে লগত নলবাৰীৰ কিছু জাগা দেখাৰ চেষ্টা কৰিলোঁ। কিন্তু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক নেদেখাওঁ যে মই আজি ক'ত যাব ওলাইছোঁ আৰু বজাৰখন কিয় কৰিছোঁ, কাৰণ এইটো ভিডিঅ' নহ'লে বহুত দীঘল হৈ যাব। সেইকাৰণে ভাবিছোঁ আপোনালোকক নেক্সট ব্লগত মই দেখাম যে মই এতিয়া ক'ত যাব ওলাইছোঁ, মানে এইটো ভিডিঅ'ৰ ছেকেণ্ড পাৰ্টত। যোনে মই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আকৌ লগ পাম মই নেক্সট ব্লগত। তেতিয়ালৈ বাই বাই। চলিকেলা ইমান হাল্লা কৰে, তাতে আৰু বেকগ্ৰাউণ্ডত হাৰি চুৰিয়া লাগি দিছে।